আজি অসমত আমি এনেকুৱা এটা পৰিৱেশ পাইছোঁ যে লাইচেন্সো আমি মটৰ ভেহিকেল যিবিলাক ড্ৰাইভিং ইনষ্টিটিউট আছে আমি তাৰ জৰিয়তে দিব পাৰোঁ। ফিটনেছো আমি আমাৰ ফিটনেছ চেণ্টাৰবিলাকৰ জৰিয়তে দিব পাৰোঁ। ক'ব গ'লে আমি এতিয়া অসমত দ্বিতীয় অফিচসমূহ বন্ধ কৰিও দিব পাৰোঁ আৰু নিৰ্বাচনৰ আগতে আমি এনেকুৱা 2-3টা অফিচ বন্ধ কৰাৰো সিদ্ধান্ত লৈছোঁ। এতিয়া ভেহিকেল ফিটনেছৰ কাৰণে মানুহ দ্বিতীয় অফিচত যাব নালাগে। আমাৰ মটৰ ভেহিকেল ৰুলছত এটা প্ৰভিজন আছিলে যে আমি গাড়ী মটৰবোৰ মেনুৱেল টেষ্টিঙৰ পৰিৱৰ্তে কম্পিউটাৰাইজ আমাৰ টেষ্টিং হ'ব লাগে। কম্পিউটাৰাইজ এটা টেষ্টিং চেণ্টাৰ যদি আমি নিৰ্মাণ কৰিব খোজোঁ প্ৰায় 20 কোটি টকাৰ প্ৰয়োজন হয়। আমি অসম চৰকাৰে স্পেইনৰ এটা কোম্পানী A+ ইটিউব ইণ্ডিয়া প্ৰাইভেট লিমিটেড তেওঁলোকৰ লগত সহযোগত আমি 4টা মটৰ ভেহিকেল টেষ্টিং চেণ্টাৰ খুলিবলৈ সিদ্ধান্ত লৈছিলোঁ। নৰ্থ চালমাৰা, বিশ্বনাথ, যোৰহাট আৰু ডিব্ৰুগড়। ইয়াত মাটি বা আমাৰ যিখিনি লোকেল ছাপোৰ্ট এইখিনি অসম ৰাজ্যিক পৰিবহণ নিগমে দিয়ে আৰু ইকুইপমেণ্ট বা ইয়াক চলাবৰ কাৰণে যিটো প্ৰয়োজনীয় মেন পাৱাৰ সেইটো A+ নামৰ কোম্পানীটোৱে যোগান ধৰে। ASTC আৰু এই কোম্পানীটোৰ মাজত ৰেভিনিউ শ্বেয়াৰ কৰা হয়। এই ব্যৱস্থাটো পৰিৱৰ্তন কৰাৰ পিছত বিশ্বনাথ আৰু যোৰহাটত আৰু আমাৰ চালমাৰা 3 জেগাত হোৱাৰ পিছত এতিয়ালৈকে আমি 2000তকৈ অধিক গাড়ী বা ভেহিকেল আমি ফিটনেছ ইয়াতে কৰিব পাৰিছোঁ। এতিয়া ভেহিকেল ফিটনেছৰ কাৰণে মানুহ দ্বিতীয় অফিচত যাব নালাগে। আজি অসমত আমি এনেকুৱা এটা পৰিৱেশ পাইছোঁ যে লাইচেন্সো আমি মটৰ ভেহিকেল যিবিলাক ড্ৰাইভিং ইনষ্টিটিউট আছে আমি তাৰ জৰিয়তে দিব পাৰোঁ। ফিটনেছো আমি আমাৰ ফিটনেছ চেণ্টাৰবিলাকৰ জৰিয়তে দিব পাৰোঁ। ক'ব গ'লে আমি এতিয়া অসমত দ্বিতীয় অফিচসমূহ বন্ধ কৰিও দিব পাৰোঁ আৰু নিৰ্বাচনৰ আগতে আমি এনেকুৱা 2-3টা অফিচ বন্ধ কৰাৰো সিদ্ধান্ত লৈছোঁ। কাৰণ আমাক এতিয়া পুৰণা দ্বিতীয় অফিচত গৈ সেৱা লোৱাৰ পৰিৱৰ্তে আমি পোনে পোনে ইয়াত আহিব পাৰোঁ, পোনে পোনে গাড়ীখন ফিটনেছ কৰিব পাৰোঁ আৰু আমাৰ ফিটনেছ চাৰ্টিফিকেটখন অল ইণ্ডিয়া ছাৰ্ভাৰত সোমাই যাব। ভাৰতৰ য'তেই নাযাওক কিয় তেওঁলোকে আমাৰ গাড়ীত চেক কৰিলেই তেওঁলোকে দেখা পাব যে আমাৰ ফিটনেছ আছে। এই ব্যৱস্থাটোৰ কাৰণে আমাৰ বহুতখিনি লাভ হৈছে। এতিয়া আমি নতুনকৈ নগাঁও বা হোজাই, মঙলদৈ, বৰপেটাত আৰু 3টা আমি চেণ্টাৰ কৰিব খুজিছোঁ। আজি ডিব্ৰুগড়ত হোৱা চেণ্টাৰটোৰ এটা বিশেষত্ব হৈছে যে অটো ৰিক্সা বা 3 হুইলাৰ এখেতসকলে চেণ্টাৰলৈকে আহিবৰ কাৰণেও কষ্ট পাব। দিনটো তেওঁলোকৰ কাম নহ'ব, 50 কিলোমিটাৰ 100 কিলোমিটাৰ পৰা আহিব লাগিব। এই চেণ্টাৰটো এখন মোবাইল টেষ্টিং ভেহিকেল ইন্ট্ৰডিউচ কৰিছে। এতিয়া তেওঁলোকে কাষ্টমাৰৰ ঘৰত গৈও আপোনালোকে বুজিব য'ত আগত দ্বিতীয় অফিচত আহি লাইন পাতি থাকিব লাগে, এতিয়া ইয়াত ফোন কৰিলে এখেতসকলে নিজে কাষ্টমাৰৰ ঘৰত গৈও ভেহিকেলখনৰ ফিটনেছ কৰি দিব। তৃতীয়, আমাৰ এই চেণ্টাৰৰ ভিতৰত ডাঙৰ চকাৰ গাড়ী আগতে নহৈছিল, যেনেকুৱা JCB হওক বা আমাৰ ট্ৰেক্টৰ হওক। এতিয়া ডিব্ৰুগড় চেণ্টাৰত আমি আৰু এটা নতুন মেচিন আনিছোঁ যে ট্ৰেক্টৰৰ ওপৰত ইয়াক প্লেচ কৰি দিলে আৰু 50 মিটাৰ ট্ৰেক্টৰখন যদি চলাই দিয়ে, ব্ৰেক পুট কৰে, লগে লগে আমি ট্ৰেক্টৰখনৰ ফিটনেছটো পাই যাম। এইটো আমি প্ৰথমবাৰৰ বাবে ডিব্ৰুগড় চেণ্টাৰত আমি ইন্ট্ৰডিউচ কৰিছোঁ। এই ব্যৱস্থাৰ ফলত অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৰাজহ বৃদ্ধি পাইছে, সেৱা ভাল হৈছে আৰু আমাৰ যিটো এটা মনত ইচ্ছা আছিল যে কাগজ পত্ৰ নোহোৱা চৰকাৰ এখন চলক,
পৰিবহনত আমি প্ৰথম লাৰ্ণাৰ লাইসেন্স দি আৰম্ভ কৰিছিলোঁ। আজি আমি গোটেই সাইকেলটো শেষ কৰিব পাৰিছোঁ যে আমাক কোনো ধৰণৰ কাগজৰ প্ৰয়োজন নাই, অফিচত যোৱাৰ প্ৰয়োজন নাই, সম্পূৰ্ণ সেৱাটো আমি চেণ্টাৰবিলাকৰ জৰিয়তে দিব পৰা হৈছোঁ। আজি মই এই অনুষ্ঠানটো ডিব্ৰুগড়ত স্থাপন কৰিবলৈ দিয়াৰ বাবে আমাৰ ডিব্ৰুগড়ৰ ৰাইজক ধন্যবাদ জনাইছোঁ। অসম ৰাজ্যিক পৰিবহণ নিগমক অভিনন্দন জনাইছোঁ। পৰিবহণ মন্ত্ৰী যোগেন মহান ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ।